Hello everyone, welcome to my another mini vlog. বতৰটো যে ইমান বেয়া কৰিছে নহয়, বতাহ ধুমুহা মানে অকল চবতে বাৰু এতিয়া এনেকুৱা বতৰত আকৌ কিবা অকমান জ্বলা চলা কিবা খাবও মন যায় নহয়। আকৌ ফেচবুকত ভিডিঅ' এটা দেখিলোঁ চিঙৰা বনোৱা, তাকে ট্ৰাই কৰি চাওঁ বোলো। এফালে আলু মটৰখিনি মই বইল কৰিছোঁ আৰু এয়া ময়দা ইয়াত মানে অকমান কালজিৰা নিমখ আৰু ৰিফাইন তেল দি অকমান থৈ দিছোঁ। এইখিনি লাগতিয়াল মছলাখিনি আৰু এইবোৰো দেখিছে কি লৈছোঁ। এতিয়া এইখিনি ভাজি লৈছোঁ প্ৰথমতে, মানে আলুখিনি বইল হৈ গ'ল যিহেতু এইখিনি মই ভাজি ল'ব লাগিব মছলা দি মেলি। বেছি জ্বলা খালে অকণমান জলকীয়া গুড়ি বেছিকৈ দিব পাৰে। আমি গোটেইখিনি খাম যিহেতু জ্বলাও বেছি নাখাওঁ, কমকৈ দিছোঁ আৰু এইফালে ময়দাখিনি বেলি লওঁ। এতিয়া ৰুটি নিচিনাকৈ বেলিম, তাৰপিছত মাজতে দুভাগ কৰি দিম। তাৰপিছত এয়া ভিডিঅ'ত যেনেকৈ কৰিছোঁ তেনেকৈ আৰু কৰি যাব। আলু চালুখিনি এনেকৈ ভিতৰত ভৰাই দিব মছলাখিনি মানে, তাৰপিছত ভাজিব লাগে আৰু এতিয়া খাই পিছে চিঙৰা নিচিনাই লাগিলে, কিন্তু দেখোঁতেহে নহ'লেগৈ আৰু শ্বেপটো। বাকী আপোনালোকে খাব পাৰে বনাই মেলি, ভালে লাগিলে। আজিলৈ আহিছোঁ তেনে